সেয়া আজি আমাৰ ৰাতি সাজৰ কাৰণে ৰেডি কৰিছোঁ সৰু সৰু মাছ ভাজা এয়া আধা ফ্ৰাই হৈ আছে এয়া আপোনালোকে দেখিলে নহয় মানুহজনীয়ে মাছ বনাইছিলে সেই মাছৰ লগতে আজি ডিনাৰটো কৰি দিওঁ আৰু আজি টেবুলত খাব নোৱাৰে কেলে মানে আজি গম পায় নহয় আজি দিনত কিমান গৰম আছিলে সেইকাৰণে মই ভাতৰ থালিটো লৈ মোৰ ভিতৰৰ ৰুমত গৈ আছোঁ নিজৰ ৰুমত অলপ টেম্পাৰেচাৰটো কম মানে আৰু চুকতো আছে আমাৰ ৰুমটো সেইটো কাৰণে অলপমান ঠাণ্ডা থাকে দুটাকে ফেনো চলি আছে ফেনটো বাৰু তাতো আছে ফেনটো আৰু দুটা তাতো লগাই ল'ব পাৰি তথাপিতো আমাৰ ৰুমটো ঠাণ্ডা যে ইয়াত পকাতে বহি ধুনীয়াকৈ খাম আৰু একদম লেপেট খাই ধুনীয়াকৈ বহি সাধু বাবা যেনেকৈ খাম সেইটোৱে চবতকৈ আনন্দ লাগে সেনেকৈ খালে আৰু মোৰ পানটো ৰেডি আছে আৰু তোমালোকে কি কৰি আছে বেটি কি কৰি আছে বদমাছ নকৰিবা দে মই মাম খাম এতিয়া আৰু তুমি আঁঠুৱাৰ ভিতৰত সোমাই আছা পূৰা মাছৰ পৰা প্ৰটেকশ্যন লৈ আছা ন ভেৰি গুড দেউতাই মাম খাব দেই দেউতাই লেপেট খাই ধুনীয়াকৈ বহি এতিয়া এক থাল দবাই দিব আৰু তাৰপিছত এক থাল দবোৱাৰ পাছত আপোনালোকক আকৌ কেইছেকেণ্ডমান কাৰণে আকৌ লগ পাম দেই ঠিক আছে তেনেহ'লে অলপমান মই দবাই লৈছোঁ এয়া মই ভাত খাই বৈ ৰেডি তাৰপিছত এয়া ভিটামিন 2 বটল লৈ গৈ আছোঁ ৰুমলৈ এতিয়া আমাৰ এই ৰাজকুমাৰীকেইজনী কি কৰি আছে বা ৰাজকুমাৰীকেইজনী কি কৰি আছে বা তোমালোকে কি খেলাই আছে ইমান ধেমালি কৰি হাঁহিছে অলপ খেলিবলৈ মানে চান্স বিচাৰি আছে খেলাও বুলি ভাবি আছে তুমি এনেকুৱা কাম কৰি আছা কেতিয়া মোক কেতিয়া খেলাব এনেকৈ ভাবি আছে দেউতা আহি আছে নহয় হাঁহি দিছা যে ইমান হাঁহেনে ইমান গুণ্ডা কৰেনে ইমান কিছু কয় নাই দেউতা অহাই নাই তুমি খেলিবলৈ কৰিয়ে দিলা যে দেউতাক আহিবলৈ দিয়া আকৌ কমচে কম দেউতাক আহিবলৈ দিয়া ইমান খেলি কৰি আছা দেউতাও খেলিব আকৌ তুমি অকলে খেলিবা নি আকৌ মচুদানিৰ ভিতৰত লুকাই এনেকৈ খেলি থাকে নেকি দেউতাক আহি চবে মিলি খেলিব লাগে আলে আচ্ছা ঠিক আছে তেনেহ'লে আমি কাইলৈ আকৌ পুনৰ লগ পাম নহয় জানো অ'কে ফ্ৰেণ্ডছ তেনেহ'লে কাইলৈ আকৌ লগ পাম ৰাতিপুৱা বাই বাই গুড নাইট চুইট ড্ৰিম গড ব্লেছ ইউ অল চবে ঈশ্বৰৰ নাম লৈ হৈ যাব বাই বাই